নমস্কাৰ সুমধুৰ সময় চেনেলৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আৰম্ভণি কৰিছোঁ এটা ভ্লগ ভিডিঅ' আৰু এতিয়া পাছবেলা 3টা বাজিলে আৰু আৰম্ভ কৰিছোঁ এতিয়া। আজি হৈছে 8 তাৰিখ মাৰ্চৰ আৰু কালিলৈ আছে মোৰ লগৰ ছোৱালীৰ বিয়া। সেয়েহে তাই ঘৰ হৈছে যোৰহাটত, গতিকে যাবতো লাগিব। লগৰ ছোৱালী বিয়া জানো মিছ কৰিব পাৰি? নোৱাৰি। সেয়েহে যাব লাগিব আৰু আজিয়ে যাম মই বিয়া ঘৰলৈ, কাৰণ তেতিয়াহে কাইলৈ আকৌ বিয়াখন ভালদৰে পাম, নহয় জানো? সেয়েহে আৰু এয়া দেখিবলৈ পাইছে সৰু সুৰাকৈ মই অকণমান তাৰমানে কাপোৰ কানি এয়া পেকিং কৰি থৈছোঁৱে। অকণমান মানে ল'ৰা কাপোৰ অলপ বেছিকৈ ওলায়, কাৰণ ল'ৰা ছোৱালী ক'ব নোৱাৰি নহয় কেতিয়া কোনটো প্ৰয়োজন হৈ যায়। সেইকাৰণে ল'ৰা কাপোৰবোৰ লৈ লৈছোঁ আৰু আমাৰো সৰু সুৰাকৈ 2-এটা পেকিং কৰি ল'লোঁ। আৰু এই আজি কেইদিনমানৰ পৰা মই বহুত ভিডিঅ' দিয়া নাই এইদৰে, কাৰণ অকণমান গাটো বৰ ঠিক নাছিলে আৰু ঘৰুৱা সমস্যাও কিছুমান থাকে আৰু দিয়কচোন। সেইকাৰণে মই এইকেইদিন ভিডিঅ' কৰা নাছিলোঁ। আজি এবাৰ আকৌ আৰম্ভ কৰিছোঁ। গতিকে মোৰ এই ভিডিঅ'টো কিমান দেৰিলৈকে দেখাবলৈ সম্ভৱ হয় সেইটো বাৰু মই নাজানো, কিন্তু আপোনালোকে চাই থাকিবচোন আৰু যেনেকৈ বাৰু দেখুৱাম আৰু কালিলৈ বিয়াৰো কিছু অংশ আপোনালোকক দেখুৱাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া 3টা বাজিব হৈছে আৰু এতিয়া আমি যাম আৰু গতিকে ওলাই লওঁ, তাৰপাছতে আকৌ পিছত আপোনালোকক লগ পাই আছোঁ। এয়া ঘৰলৈ ওলাই লৈছোঁ আৰু বহুত দিন হ'ল এই শাড়ীখন মই পিন্ধাই নাই আৰু বহুত ভাল লাগে শাড়ীখন। এইখন মই মোৰ বাৰ্থডেত লৈছিলোঁ আৰু ভাবিলোঁ এইখনকে আজি পিন্ধি লওঁ। লৰালৰিকৈ ওলাই লৈছোঁ। 3টা বজাত ওলাইছোঁহে আৰু আমি পামগৈ যোৰহাট পুলিবৰ। তাৰপাছতে কাইলৈ আছে বিয়া, সেয়েহে এইয়া দেখিছে ওলাই লৈছোঁ। বৰ ভালকৈ ওলাব নাজানো আৰু তথাপি সাধাৰণভাৱে এয়া ওলাই ল'লোঁ। দেখিছে, ভাবিছোঁ এইদৰেই হেয়াৰ ষ্টাইলটো কৰি লওঁ। কিনো হেয়াৰ ষ্টাইল আৰু দেখিছেই, সদায় থকা ভাবেই আৰু তাকে অকণমান আৰু ওলাই ল'লোঁ এইদৰে। আৰু মোবাইলটো ৰাখি লৈছোঁ আচলতে ড্ৰেছিংখনত, সেয়েহে আপোনালোকে অকণমানকৈ ইয়াৰ হেৰিখিনি দেখিবলৈ পাইছে। মুখখনত বৰ বিশেষ একো তেনেকৈ সনা নাই, মই মাত্ৰ সানি লৈছিলোঁ অকণমান পাউডাৰ। আৰু এয়া দেখিছে মোৰ ল'ৰাটো কেনেকৈ, মই ওলোৱাৰ সময়ত সদায় আইনাখন চাবলৈ লাগিব আৰু চশমা পিন্ধি যে আছে সেইকাৰণে অকণমান হেনো দেখুৱাই দিছে। এইয়া আৰু মই ওলাই আছোঁ আৰু ওচৰতে মাইনাটোৱে কেনেকৈ কি খেল কৰি আছে আৰু এয়া ওলাই লৈছোঁ মই। চিম্পুল চেইনডাল আছিল, ভাবিলোঁ সেইডালকে পিন্ধি লওঁ আৰু সেয়া। তাৰপাছতে আপোনালোকক মই এটা কথা ক'ম, আপোনালোকে লিপষ্টিকটো সকলোৱে ব্যৱহাৰ কৰোঁ আমি সকলোৱে, নহয় জানো? কিন্তু মই লিপষ্টিক সনাৰ পাছত কিবা এটা ব্যৱহাৰ কৰোঁ, যিটো আপোনালোকে দেখিব যে অকণমান পাউডাৰ, তাৰমানে পাউডাৰ অলপ মই পাউডাৰৰ যিটো শুকান গুড়ি হয় এইদৰে অলপকৈ ডেপ কৰি দিওঁ। তেতিয়া লিপষ্টিকখিনি একেবাৰে মেট লিপষ্টিকৰ দৰে একেবাৰে বৰ ধুনীয়াকৈ ওলাই যায়। এয়া দেখিবলৈ পাইছে, মই মুঠতে এইদৰে অকণ শুকান পাউডাৰৰ গুড়ি লগাই লওঁ। আপোনালোকেও এনেকৈ কৰি চাবচোন, ভাল লাগে আকৌ দেই। মেট লিপষ্টিকৰ ওপৰত পিছে নাসানে, যিটো চিম্পুল আমাৰ হয় তেনেকৈ সেইটোত। আৰু এতিয়া দেখিছে, আপোনালোকক দেখুৱাই দিছোঁ। এইয়া মই তাত পাউডাৰ সানি লৈছিলোঁ কাৰণে ইয়াৰ উজ্জ্বলতাটো বেলেগ হৈ গ'ল। আৰু এতিয়া এয়া ওলাই ল'লোঁ। তাৰপাছতে এতিয়া যোৰহাট অভিমুখে গাড়ীত গৈ আছোঁ, ভাবিলোঁ অকণমান দেখা দি দিওঁ আৰু লগতে এইয়া মোৰ কাষত আমাৰ ল'ৰাটো, আৰু ইয়াৰ পাছতে আমি ঘৰ পালোঁগৈ। হেল্ল', এয়া দেখিছে 7টাই বাজিলে আৰু কেতিয়াবাই আহিলোঁ, চাহ তাহ খালোঁ আৰু এতিয়া ইফালে সিফালে চাওঁতে ইমানেই ব্যস্ত হৈ আছোঁ, তাৰমানে মই ভিডিঅ' কৰিবলৈ অকণমান সময় পোৱাই নাই। এতিয়া কোনোমতে অকণমান ভাবিছোঁ আপোনালোকৰ লগত কথা পাতোঁ। আৰু আজি একেবাৰে
কেতিয়াবাই মই ভিডিঅ'টো আৰম্ভণি কৰিলোঁ কিন্তু কণ্টিনিউ কৰা নাই আৰু এতিয়া এয়া গতিকে ঘৰলৈ অহা দিনটো এনেও ভাল লাগে দিয়কচোন সেইকাৰণে ভিডিঅ'টো ভাবিছোঁ এইটো ৰাখি থওঁ গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু লাহে লাহে কৰি আছোঁ ভিডিঅ'টো হেল্ল' হাই এয়া ওলাইছোঁ বিয়ালৈ আৰু মোক কেনেকুৱা লাগিছে আৰু বিয়ালৈ যিহেতু যাবলৈ ওলালোঁ আৰু বিয়াৰ পিছৰ অংশখিনি আপোনালোকক দেখুৱাই থাকিম চাই থাকিব মোৰ লগতে আৰু এইয়া মই ওলালোঁ কাপোৰযোৰ এইদৰে অকণমান ভণ্টিও হেল্প কৰি দিছে আৰু মাও আছে লগতে হেল্প কৰি দিছে গতিকে কেনেকুৱা লাগিছে জনাব আৰু ভিডিঅ'ৰ বাকী অংশখিনি আপোনালোকে চাই থাকিব এয়া মোৰ লগৰ ছোৱালীজনী আৰু তাইক অকণমান দেখুৱাই দিলোঁ ইমান ধুনীয়া লাগিছিলে আমাৰ কইনাজনী চাওকচোন এবাৰ আৰু তাইৰ বৈবাহিক জীৱন সুখৰ হওক আৰু এয়া দেখিবলৈ পাইছে খুব ধুনীয়া লাগিছে বৈবাহিক জীৱনটো সুখৰ হওক তাৰ কাৰণেও কৰিলোঁ ভিডিঅ'টো বিশেষ কৰি থওঁ পিছতে আৰু এয়া হৈছে মোৰ বাকী লগৰ ছোৱালী কেইজনী চাওকচোন সকলো একেলগে বহি আছোঁ আৰু সকলোৱে মোৰ চেনেলটোক হাই কৰিবলৈ ক'লে লগতে ইমান মানুহ হৈছিলে বিয়াখনত বহুত ভাল লাগিলে আমাৰ এই মুহূৰ্তখিনি অকণমান ৰাখি থ'লোঁ ভৱিষ্যতলৈও নহয় জানো আৰুনো এইদৰে লগ পোৱাহে অকণমানকৈ সেয়েহে সকলোকে এইদৰে মই ভিডিঅ'টো ৰাখি থ'লোঁ আৰু মোৰ লগৰ ছোৱালী সকলোলৈ মোৰ ফালৰ পৰা মৰম যাচিলোঁ আৰু আমাৰ কইনাজনীকো বৈবাহিক জীৱন সুখৰ হওক তাৰে কামনা কৰিলোঁ শেহতীয়াভাৱে আৰু এগৰাকী আহিলে পিছে খুব লাজ কৰে দেই এইয়া মোৰ লগত কথা পাতিছিলে আৰু অকণমান তাৰপাছতে এইদৰে আমাৰ বিয়াৰ দিনটো পাৰ হ'ল আৰু এয়া যাবলৈ বাই বাই কৰিলোঁ হেল্ল' বিয়াৰ পৰা আহি মানে ইমান ভাগৰ লাগিলে অকণমান ৰেষ্ট ল'লোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে সামৰোঁ গতিকে মোৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবচোন লগৰ ছোৱালী বিয়ালৈ আহিলোঁ খুব ভাল লাগিলে আৰু তাৰে অকণ সৰু মুহূৰ্তখিনি মই ৰাখিছিলোঁ পিছে মই অহাৰ পিছত আৰু দুগৰাকী আহিলে সিহঁতক লগ নাপালোঁ কিন্তু ফটো সিহঁতৰো আছে মোৰ ওচৰত গতিকে আপোনালোকৰ লগত সৰু মুহূৰ্তখিনি শ্বেয়াৰ কৰিম গতিকে মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব আৰু মোৰ ভিডিঅ'টোত আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ Just listen.